Hi guys, welcome to our YouTube channel. মানে হিচি অসমলৈ স্বাগতম জনাইছোঁ। আজি মানে এটা বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ যাই আছে। আজি এটা পাৰ্টি আছে। পাৰ্টি হ'ব ধামাকাদাৰ পাৰ্টি হ'ব, কোনা পাৰ্টি দিব কিন্তু আমি এইখিনি নকওঁ, প্ৰথমতে নকওঁ, পিছত আপোনালোকে গম পাব। পাৰ্টি খাবলৈ আপোনালোকক বলক আৰু আপোনালোকলৈ নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক পাৰ্টি কৰোঁ আজি একেলগে। তো গাইছ এতিয়া আমি যাই আছোঁ, পাৰ্টিটোলৈ যাই আছোঁ। আজি কোনা পাৰ্টি দিব, কি পাৰ্টি দিব আপোনালোকে দেখা পাব, পিছত কণ্টেক্ট পিছতে আপোনালোকে দেখা পাব। গতিকে অন্ধকাৰ মাজে মাজে আমি যাই আছোঁ, কণ্টেক্ট পিছতে দেখা পাব। সুন্দৰ পাৰ্টি মানে চাকৰি হোৱা পাৰ্টি। তো গাইছ এতিয়া আমাৰ পুৰা খানাৰ আয়োজন হৈ আছে। মানে ইয়াৰ পৰা কি ওলাই লৈ গ'ল নেকি পেলাই ব্ৰইলাৰ মানে এইফালে কাম কৰি আছে, কাম চলি আছে। আজি যায় পুৰা তীব্ৰগতিত কাম চলাই আছে। চাব কি কাম কৰি আছে চিকেন হাক্কা বনাম আজি আমি। এই যে আমাৰ এইটো আইজৰ ভাই আজি বনাব আমাৰ বেটাল্লাহাটৰ স্পেচিয়েল ডিছ চিকেন হাক্কা পপ। এয়া চিকেন হাক্কা পপ, এয়া হয় চিকেন হাক্কা পপ। এয়া পুৰা খানাৰ আয়োজন চলি আছে গাইছ। ইফালে গোটেই কামবোৰ ৰেডি হৈ গৈছে। এয়া আমাৰ এই দাইল হৈছে আৰু এইয়া দাইল হ'ব আৰু এতিয়া দাইলটো নুমালে হ'ল আৰু এতিয়া আমাৰ মাংস বনাব গাইছ। এই আমাৰ মাজত আহিছে ভাই, ভাই আছে, ভাই এগ্ৰিকালচাৰত কাম কৰে। আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় ভাইৰ লগত কণ্টেক্ট কৰিলে ভাই হ'ব না কাম। এয়া মেনেজ হৈ আছে ভাইৰ লগত। আমাৰ এয়া মিজানু ভাইক মই কেমেৰাটো দি দিছোঁ। তো গাইছ এতিয়া আমি কি দেখাম আৰু প্ৰথমতে দেখাম লুডু খেলি আছে পুৰা। এই খেলখনৰ পৰা আমাৰ খানাটো উত্তৰ নাইছোঁ আৰু পুৰা পুৰা খেলি আছে। এয়া কেনেকুৱা আছে আপোনালোক? মই ভালে আছোঁ আৰু খানা আছে, এইফালে লুডু চলি আছে। এমাৰেজ কোম্পানীৰ মালিক এমাৰেজৰ ভিডিঅ' দিব পৰা নাই বহুত দিন হ'ল, দিম আমি। আহাৰ কিবা শ্বুটিং আছে আমাৰ ছোৱালী, গোটেইখিনি মানে লগ কৰিবৰ কাৰণে কিবা কিবি ব্যস্ত আছিল, পৰীক্ষা আছিল কিবা কিবি। তাৰপিছত লগ কৰিছোঁ, আহাৰ এইবাৰ শ্বুটিং কৰি আমি ভিডিঅ' এটা দিম আৰু চাব দেই। আৰু পিতাই নতুন চেনেল এটা হৈছে বুলি গম পাইছোঁ, পিয়ৰ ভিলেজাৰ্ছ। মানে পিয়ৰ ভিলেজাৰ নামটোৰ লগত কিছু সাদৃশ্য আছে। বাৰু ডেছক্ৰিপশ্যনত আমি লিংকটো দিব চেষ্টা কৰিম। এতিয়া পুৰা মোবাইল টিপি আছে বাৰু, অলপ পুৰা ব্যস্ত মানুহ। হাই হাই তোমালোকৰে ভিডিঅ' চাই আছোঁ। আমাৰ খানা হৈ আছে। এয়া ইফালে ভাত দিয়া হৈছে, খানা খাব লৈছোঁ এতিয়া আমি। এয়া আমাৰ তাত অলপ অলপ ভাগ আহিছে বাৰু, দুপিচ পৰিছে আৰু এবাৰ বা দুবাৰ আহিব বাৰু। এয়া দালি আহিছে, এয়া দালি মই গিলাচত লৈছোঁ এটা কাৰণ মই মাংস ভাত খাব লৈছোঁ আৰু একবাৰ আহিব কাৰণ বাকীকেইটাই কোৱা নাই কাৰণে খোৱা নাই। গালাত কাম কৰি আছে, বাকী নকওঁ এতিয়া দেই। হ'ব দে। তো গাইছ এতিয়া আমাৰ খানা আয়োজন হৈ আছে বাৰু, বনাই আছে খানা। কিমান আছে? দালি আছে, চাটনি আছে আৰু মাংস আছে। আমাৰ মাজত ভাই উপস্থিত হৈছে বাৰু। ভাই দিনটো কামৰ মাজত ব্যস্ত থকা, তথাপিও আমাৰ লগত আজি খানা খাব আহিছে। পিতা আছে, পিতা এমাৰাজ কোম্পানীৰ অ'নাৰ হয়। এমাৰাজত ভিডিঅ' দিব এমাৰাজত মানে ভিডিঅ' দিব পৰা নাই, অকণমান সময়ৰ অভাৱ হৈ আছে। আমি দিম শ্বুটিং আছে আমাৰ, তো আমি খানা চানা খাই ঘৰত আহিলোঁ। এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই বাই, গুড নাইট।